উফ, এইটো চমু ৰাস্তা বুলি এইপিনে আহিলোঁ। বহুত দূৰ দেখোন। আৰে, কোনে কান্দিছে আকৌ? ইমান ঘন জংঘলৰ মাজতনো কোন আছে ইয়াত? কোনবা কান্দি আছে? সহায়ৰ প্ৰয়োজন নেকি কাৰোবাক? আকৌ অচিনাকি ঠাই নহয়। মনটো অলপমান বেয়াও লাগে দেখোন। নাই, যাওঁগৈ। গেটখনচোন লক হ'ল। বহু ৰাতি হ'ল নহয়। হেল্ল', খুৰা, মই আহি পালোহি, আহকচোন। গেটখন খুলি দিয়কহি। খুৰা, এই অসুবিধা এটা হ'ল, সেইবাবে অকণমান টাইম লাগিলে। বেয়া নাপাব, আগলৈকে এনেকুৱা নহয় বাৰু। কোনবা আছিল? সহায়ৰ প্ৰয়োজন হৈছিল চাগে দেই। মই বৰ ডাঙৰ ভুল কৰিলোঁ। জানো পাই, কিবা বিপদত পৰিছে। টোপনিয়ে অহা নাই দেই। কি যে কৰোঁ, মনটোৱে বেয়া লাগি আছে। ৰাতিপুৱা সোনকালে উঠিবও লাগিব। কালি প্ৰথম স্কুলত মোৰ। মা, কি কৰি আছা? এই মই গা পা ধুই ওলালোঁ আৰু স্কুল যাবলৈ এতিয়া। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। নীল, তুমি আহি পালা। কথা এটা কওঁ, আজি দুপৰীয়াৰ ভাত সাজ আমাৰ ঘৰতে খাবা স্কুল ছুটি কৰি গৈ। বাইদেউক কৈ থৈছোঁ, বনাব তেওঁ। ঠিক আছে বাৰু ছাৰ। ছাৰ, ভাত সাজ খুব তৃপ্তিৰে খালোঁ, এতিয়া যাওঁহে আৰু। ঠিক আছে বাৰু, যোৱা। মাজে সময়ে লগ পাম, আহি থাকিবা। স্কুলতো লগ হৈয়ে থাকিম বাৰু সদায়। যোৱা এতিয়া বাৰু। বুকু হম হম কৰে মোৰ আই, কোনে নিন্দা হৰে মোৰ। যোৱা ৰাতিৰ কথাটো ভাবি ভাবিহে মনটো বেয়া লাগি আছে। হেড ছাৰক কওঁ বুলি ভাবিলোঁ, কিবা মনটোৱে নকলেচোন ক'বলৈ। নীলদা, নীলদা, চাহ কৰিছোঁ, আহক খাব। গৈছোঁ বাৰু, ব'লা। যোৱা ৰাতি মানে মই আহি থাকোঁতে ঘটনা এটা হ'ল। ছোৱালী এজনীয়ে কিবা কান্দি থকা নিচিনা শুনিলোঁ। অচিনাকি ঠাই নহয়, অকণ বেয়াও লাগিল। অকণ ইপিনে সিপিনে চালোঁ বাৰু, কিন্তু কাকো নেদেখিলোঁ। আপোনালোকক ক'বলৈও সুবিধা পোৱা নাই, আজিহে ক'লোঁ আৰু। চোৱা নীল, সেইটো ৰাস্তাত তুমি আৰু নাহিবা নেক্সট টাইম। যি আহিলা আহিলা। সেইটো ৰাস্তা কোৱা হয়, তাত হেনো ভূত আছে। গতিকে তুমি সাৱধানে থাকিবা। সেইটো ৰাস্তা আমাৰ গাঁৱৰ মানুহে কোনোৱে অহা যোৱা নকৰে সেই ৰাস্তাটোত। সেইটো ৰাস্তাত যে সঁচাকৈ কোনোৱে নাযায় জানানে? তাত শুনিছোঁ এজন মানুহ ছোৱালীজনীয়ে মাৰি পেলালে। তুমি যে কেতিয়াও নাযাবা দেই। আমাৰ এইটো যাবলৈ মানা কৰোঁ। এইও মাজে মাজে সেইপিনে যায়। হাবিখন নাপায়গৈ আৰু গৈ পিনে, মৰ্ণিং ৱাক কৰে নহয় তাই।